নমস্কাৰ পুনৰ এটি নতুন ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনাইছোঁ। যোৱাকালি খুব জ্বৰ আৰু চৰ্দি গ'ল, বাৰু অলপ লাহে লাহে ভাল পাইছোঁ, বাৰু বাদ দিয়ক। ইতিমধ্যে পূজা শেষ হ'ল, আশা কৰোঁ সকলোৰে পূজা ভালে ভালে গ'ল। পূজা এক ধৰ্মীয় অনুষ্ঠান, সকলোৱে ইয়াক ধৰ্মীয়ভাৱে পালন কৰিছে। পৰিৱৰ্তন প্ৰকৃতিৰ এক নিয়ম। পৰিৱৰ্তন ভাল হ'লে ভাল আৰু বেয়া হ'লে ই কাল হৈ পৰিব পাৰে। সকলো বস্তুৰ পৰিৱৰ্তন থাকে, যেনে ধৰি লওক উৎপাত। আজি আমি আলোচনা কৰিম উৎপাতৰ কথা। পূজা হওক বা অন্য কিবা অনুষ্ঠান, উৎপাত যেন ইয়াৰ একোটা অংশ। উৎপাত নহ'লে যেন পূজা অনুষ্ঠান হ'বই নোৱাৰে, সম্ভৱেই নহয়। যাৰ কাৰণে হয়তো আপুনি দেখা পাব অনুষ্ঠানবিলাকত প্ৰশাসনৰ মানুহ সদায় ৰেডি হৈ থাকে, কাৰণ ক'বতো নোৱাৰি ন ক'ত কেতিয়া উৎপাতৰ সৃষ্টি হয়। কেতিয়াবা মোৰ মনলৈ চিন্তা আহে, ধৰ্মীয় অনুষ্ঠান পাতিছে, তাত প্ৰশাসনৰ মানুহে কি কৰি আছে? যদি উৎপাতেই হয়, ধৰ্মীয় অনুষ্ঠানৰ উদ্দেশ্যই বা কি? বাৰু বাদ দিয়ক, মূল কথালৈ আহোঁ। এটা সময় আছিল যেতিয়া দুৰ্গা পূজা চলি আছিলে, যিটো দুৰ্গা পূজাৰ সময় ন এতিয়া। সেই সময়ত প্ৰায় সকলোৱে আপোনাৰ সৰু ল'ৰা ছোৱালীৰ পৰা আদি কৰি প্ৰাপ্তবয়স্কলৈকে আপোনাৰ বেলুন খুব খেলিছিলে মানুহবিলাকে। এই ডাঙৰ ডাঙৰ আপোনাৰ গোল বেলুনটো ল'ব, ওপৰত মাৰি খেলিব আৰু মজা লৈছিলে তেওঁলোকে এনেকৈ। আৰু তাত কিছুমানে উৎপাত কৰিছিলে। কেনেকুৱা ধৰণৰ উৎপাত? বেজী এটা লৈ আহিব, দিলে ফুটাই, গ'ল ঠকে ফাটে। তাতে তেওঁলোকে মজা পাইছিলে। ইয়াৰ ফলত কি হৈছিলে? কিছুমানে কান্দিছিলে, কিছুমানৰ খং উঠিছিলে। আজিকালি সেই বেলুনো নাই, সেনেকৈ মানুহে এনজয়ো নকৰে। গতিকে সেয়া গ'ল, সেয়া এতিয়া অতীত। তাৰপাছত আহিলে আপোনাৰ এটা পিষ্টল, কি বুলি কয় নামটো পাহৰিলোঁ আপোনাৰ। এই সৰু সৰু আপোনাৰ হালধীয়া কালাৰৰ গুটি থাকে, পূৰা ভৰাই ল'ব আপোনাৰ, দিলে ঠাচকৈ মাৰি আপোনাৰ চিনাকি হওক অচিনাকি হওক যাৰে তাৰে দেহত মাৰি দিয়ে। এবাৰতো এনেকুৱা হ'ল, মই গৈ আছিলোঁ, পূৰা এইখিনিত আহি পৰিছে এটা। ভাগ্য ভাল ইয়াতে নপৰিল, যদি ইয়াতে পৰিলে হয়। সেইবোৰ উৎপাত এতিয়া নাইকিয়া হ'ল বাৰু। এতিয়া নতুন জেনেৰেশ্যন, এতিয়া অলপ ষ্টাইলবিলাক বেলেগ বেলেগ ধৰণৰ। এটা পেঁপা কিনি ল'ব আৰু যা তা আপোনাৰ মানুহৰ কাণে কাণে গৈ পিনে পেঁপু বজাই থাকিব। উফ, কি অশান্তি। এইটো বেলেগত মই সিমান এটা দেখা নাই, আপোনাৰ বেলতলা পূজাত খুব দেখা পোৱা যায়। সিদিনা গৈছিলোঁ পূজা চাবলৈ, সৰু কেঁচুৱা এটাক দেউতাকে কান্ধত তুলি লৈ যাই আছে। আহিল লৈ কোনোবা দূৰৰ পৰা, দিলে কাণৰ কাষতে পেঁকে বজায়। দেখি কেনেকুৱা খং উঠিল মোৰ। কিন্তু ক'বতো নোৱাৰি ন আজিৰ জেনেৰেশ্যন কোনে কি কৈ দিয়ে আৰু উল্টাই। এয়া কি? তাৰপিছত কেঁচুৱাটো যিটো কান্দিলে নহয়, উফ। এতিয়া হয়তো কিছুমানে ক'ব পাৰে উৎপাতটো কৰিবই ন। হয়, ডেফিনেটলি উৎপাত কৰিবই, কিন্তু সকলো বস্তুৰে এটা সীমা থাকে। উৎপাত কৰক, বিন্দাছ কৰক, কিন্তু ই কাৰো ক্ষতি কৰিব নালাগে। আনক ক্ষতি কৰাৰ অধিকাৰ কাৰো নাই। যদি সিদিনা সেই গুটিটো আহি ইয়াতে পৰিল হয়, কি হ'ল হয় মোৰ? তেওঁৰ কাৰণেতো সেইটো ধেমালি আছিল ন, কিন্তু মোৰ যে চকু গ'ল হয়। যেনেকৈ আপোনাৰ সৰু কেঁচুৱাটোৰ যদি আপোনাৰ কাণৰ পৰ্দা বা আন কিবা কিবি আৰু পেঁপু এইবিলাক বজাই থাকিলে কি হ'ব পাৰে? আপোনাৰ শব্দৰ প্ৰদূষণ যিটো ভয়ানক আজিৰ ডেটত, লগতে কাণৰ কাষত বজালে আপোনাৰতো আছেই বেলেগ কিবা কিবি। এতিয়া যদি মই আপোনাৰ ওচৰলৈ যাই পিনে আপোনাৰ হৰ্ণ বজাই থাকোঁ বা পেঁপা এটা বজাই থাকোঁ কাণত, আপোনাৰ কি ভাল লাগিব নেকি? যদি মই কৈ দিওঁ মোৰতো মজা লাগে ন এইবিলাক কৰি। নেক্সট এটা কথা, দশমীৰ দিনা মানে আপোনাৰ বিসৰ্জনৰ দিনা আমি ছয়গাঁও ফালৰ পৰা আহি আছিলোঁ। ৰাস্তাত লগ পাইছিলোঁ বহুকেইখন গাড়ী বিসৰ্জন দিবলৈ মা দুৰ্গাক লৈ আহিছিলে। একদম ঠিক আছে, কোনো ক'বলগীয়া কথা নাই। যেতিয়া আহিলোঁ তেতিয়া কিছুমানে আপোনাৰ চকুতে আপোনাৰ চাউল, সেইফালে আপোনাৰ সেন্দুৰ পূৰা দলিয়াই দিয়ে। এইটো কি কথা আৰু? আপোনালোকে যি কৰে কৰি থাকক,
কিন্তু অচিনাকি এজনক বা অচিনাকি হওক বা চিনাকিয়ে হওক যাৰ এইবিলাকৰ প্ৰতি ইচ্ছা নাই তেওঁক ডিষ্টাৰ্ব কৰাৰ অধিকাৰ নাই ন। আপোনাৰ লগত বহুত লগ আছে ন, তেওঁলোকক লগ কৰি থাকক। আপুনি বোকা খানে, আপুনি ৰঙা কিবা খানে, যি খানে বোলে আপোনাৰ জলকীয়াৰ গুড়ি খানে, খানি থাকক, ক'বলগীয়া একো নাই। কিন্তু যিয়ে বিচৰা নাই বা যিয়ে তাৰ অংশই নহয় তেওঁক ডিষ্টাৰ্ব দিয়াৰ অধিকাৰ নাই ন। তো সেইবিলাকেতো শিকিবলগীয়া কথা ন। মানে কি, মানে এইটোৱে কথা, আপুনি ইনজয় কৰক, আপুনি ফূৰ্তি কৰক, আপুনি চব কৰক, বিন্দাছ কৰি গৈ থাকক, কিন্তু আনক অশান্তি দি নহয়। কাৰণ আনক অশান্তি দিয়াৰ অধিকাৰ কাৰো নাই এই পৃথিৱীত। বাকী যি কৰে কৰি থাকক। এনো কেতিয়াবা চলে ন, বহুতে কৈ দিয়ে বুঢ়া না মানুহ পূজাহে, বুঢ়া না মানুহ অমুকহে। আৰে বুঢ়াটো মানিমেই ন, মোৰ ইচ্ছা নাই ন কৰিবৰ কাৰণে, মোৰ ইচ্ছা বেলেগ, মই তাতে এনজয় ল'ম, আপোনাৰ ইচ্ছা বেলেগ, আপুনি তাত এনজয় কৰি থাকক, আপোনাৰ কথা এইটো। কিন্তু ইয়াৰ মতলব এইটো নহয় যে কাৰোবাৰ ইচ্ছা নাই জবৰদস্তি তাক টানি টানি লৈ গৈছে, সেইটো নহয় ন। সেয়া হিউমেন নেচাৰৰ ওপৰতো নপৰে একচুৱেলি। গতিকে বিশেষ আৰু একো নকওঁ, নিশ্চয় কি ক'ব খুজিছোঁ নিশ্চয় বুজি পাইছে। এটাই কথা, মানুহ সদায় শান্তিপ্ৰিয় হ'ব লাগে। আপোনাকো মই অশান্তি নিদিওঁ, ময়ো শান্তিত থাকিম, আৰু সেইখিনি এৰিয়াৰ ভিতৰতে যি কৰিব লগা আছে সকলো কৰি গৈ থাকিম। আজিলৈ ইমানে। ভিডিঅ'টো ভাল পালে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।